চি ডাঙৰীয়া ফোন কৰাত আমি ইয়াতে নিউঘাটত আহিছোঁ আহি চাওঁ তেওঁলোকে 15টা মানে ৰেডি শালডাক হয় এইটো এটা মাইগ্ৰেটৰী বাৰ্ড হয় মানে বাহিৰা দেশৰ পৰা আহিছে উইণ্টাৰ ছিজনত মানে এইটো আমাৰ ইয়াতে আহে ছিজনত আহে কিন্তু 15টা পাইছোঁ আমি 15টা এতিয়া আমি তেওঁলোকে হেণ্ড অভাৰ কৰি দিছে আমাক আমি এইখিনি লৈ গৈ আছোঁ কৰি চাওঁ এতিয়া আমি এতিয়া এইখিনিতো নেচাৰেল তেওঁলোকে নেচাৰেল হেবিটেটত আমি এৰি দিব লাগিব এটা খবৰ পোৱা গৈছে যে ধুবুৰী ব্ৰহ্মপুত্ৰৰ বিভিন্ন চাইডত এইবিলাক ধৰে বিভিন্ন ধৰণৰ সেই ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ ল'ব ইয়াৰ পিছত আমি মানে ইনকুৱাৰী কৰিম ক'ত ক'ত কেতিয়া ক'ৰ পৰা ধৰে ক'লৈকে লৈ আহে বা ক'লৈকে বিক্ৰী কৰে এইবিলাক অনুসন্ধান কৰি আমি চক্ৰ এটা আছে হয় এইখিনি মানে গোটেই আমি অনুসন্ধান কৰি উলিয়াবলৈ চেষ্টা কৰিম যিমান পাৰোঁ চেষ্টা কৰিম কোনে ধৰিছে বা আজি আপোনালোকে জব্দ কৰিলে বা এই গৰাকীৰ নাম জানে নেকি তেওঁলোকে হেণ্ড অভাৰত একো দিয়া নাই তেনেকৈ পিছত ইনকুৱাৰী কৰিব লাগিব তাৰপিছত ওলাব কোনখিনি মানে কোনে কি কৰিছে